নমস্কাৰ মই বুলু স্বাগতম জনালো মোৰ ইউটিউব চেনেল কুক উইথ বুলু আৰু একদম পৰিৱেশটো দেখাই আছো বহুত বতাহৰ আজি এটা পিঠা ৰেচিপি সুজিৰ লাড্ডু মানে ৰেচিপি এটা লৈ আহিছো আমাৰ ঘৰত সকলোৱে ভাল পায় আৰু আপোনালোকৰ লগতো আজি শেয়াৰ কৰি দিওঁ এইটো সুজি আৰু চাউলৰ গুড়াই হ'ব মই গেছতে বনাই লৈছো দেখিছে আপোনালোকে বাহিৰত বহুত বতাহ দি আছে সেইকাৰণে মই তলত এইখিনি কাম কৰি লৈ যাই আছিলো আৰু ইয়াতে মই চাউল 1 কাপ দিছো আৰু সুজি 2 কাপ দিছো দি কিনে গৰম পানীত উতলি আছিল দেখিছে এনেকে সিজাই ল'ব লাগে অলপ ঠাণ্ডা হোৱাৰ পিছত ঘি হাতত লগাই লগাই মাৰি ল'ব লাগিব আৰু এইখিনি মই এতিয়া আৰু ওপৰত মানে গৈ আছো আৰু ওপৰত বনাম মাটি চুলাত বনাম ভাবিছো আৰু এটো পিঠা মানে এনেকে চুলা তুলাত বনালে মাটিৰ বস্তু হে কৰিলে বহুত ফ্লেভাৰটো মজা আহে মই ভাল পাওঁ তো এনেকে মই হাতত ঘি লগাই কিনে যেনেকৈ আটা মাৰো আমি সেনেকৈ মাৰি ল'ব লাগিব মাৰি কিনে এয়া নাৰিকল ৰুকি দি আছে মোৰ ভাইটি নাৰিকল আৰু ক্ষীৰ দি বনাম পুৰটো যেটো ভিতৰত দিম হেতু কাৰণে লাগিব চুলা জ্বলাবই নোৱাৰা হলো চাগে নোৱাৰিম ইয়াতে বনাবৰ কাৰণে আকৌ মোৰ গেছত যাব লাগিব দেখিছেনে কিমান বতাহ দি আছে মান জোৰে বতাহ দিলে দেখিছে কিমান গছবিলাক কেনেকৈ লৰি আছে এইপিনে চাক নহ'ব চুলাত বনাব নোৱাৰিম মই ওপৰতে লৈ যাওঁ আৰু 10 মিনিট চাওঁ লৈ যাওঁ আৰু এনেকৈ ৰখি ৰখি লাষ্টত মই চুলাতে বনালোঁ আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি মাৰি ল'লোঁ আৰু এখন ভিজা কাপোৰেদি মোৰ এইখন কাপোৰ লেতেৰা নহয় দেই এনেকুৱা মানে দাগ হৈ গৈছে আৰু বগা ৰুমাল তো ভিজাই থৈ দিছোঁ ধুনীয়াকৈ তো এয়া 10 মিনিটমান ভিজাই এনেকৈ ঢাকি থ'ব লাগে তেতিয়া ধুনীয়া হয় মানে বস্তুখিনি আৰু এতিয়া মই জুই ধৰাৰ প্ৰস্তুতি ল'ম আৰু এইখিনি বনাওঁতে কিন্তু যিখিনি যোগাৰ কৰোঁতেই যি সময় আৰু তাতকৈ বেছি কিন্তু এনে কোনো মানে ডিফিকাল্ট নহয় আৰু একদম ইজি হয় আৰু যিসকলে বনাই খায় সিহঁতেতো বুজিয়ে পায় এনে বহুতে চাউলৰ গুড়ি দি বনায় অকল চুজি দিও বনায় মই দুটাই মিক্স কৰি কিনে বনাইছোঁ আৰু নাৰিকলৰ পুৰ দি কিনেও বনায় নাৰিকল আৰু ক্ষীৰ পুৰটো দিলে বেছি ভাল লাগে সেইকাৰণে মই সুজি ক্ষীৰ বল বুলি জুইকুৰা ধৰি ল'লোঁ দিয়ক আৰু মানে যিমান বতাহ হ'লেও মানে ইয়াতেই বনাম আৰু এনেকৈ ভাবি লৈ কিনে আমি আৰম্ভ কৰি দিলোঁ এতিয়া নাৰিকলখিনি ভাজি ল'ম নাৰিকলখিনি মানে বেছি ভাজিব নালাগে অলপমান সময় ভাজিলেই হৈ যাব এতিয়া নমাই ল'ম ইয়াতে মই 2-3 চামুচমান ক্ষীৰ মানে মিলাই কিনে লৈ ল'ম আৰু এতিয়া সেইটো কেৰাহীতে 1 লিটাৰ গৰু গাখীৰ দিলে বেছি ভাল কিন্তু আমাৰ ইয়াতে ইমান এভেইলেবল নহয় সেইকাৰণে মই আমুল তাজা দিয়ে বনাই আছোঁ আৰু এয়া দেখিছে মই ক্ষীৰটো লৈছোঁ ক্ষীৰটো 2 চামুচ বুলি কৈছোঁ চামুচখন কিন্তু কৰচৰ নিচিনা যি হওক বাৰু পৰিমাণ অনুযায়ী আপোনালোকে দি ল'ব খালি ক্ষীৰ দি বনাম বুলি যদি ভাবিছে তেতিয়াহ'লে কিন্তু ক্ষীৰত অকণমান চাউলৰ গুড়ি লৈ কিনে কেৰাহীত মিলাই ল'ব তেতিয়াহ'লে ক্ষীৰটো মানে লিক নহয় আৰু মই সেইটোৰ পৰিৱৰ্তে নাৰিকল দিছোঁ আৰু এনেকৈ চাউলৰ যিটো মানে মই ডো বনাইছিলোঁ সেই ডোটোৰ পৰা লাড্ডু নিচিনা লৈ এনেকৈ হাতেদি যেনেকৈ আমি আলু পৰঠা গোবি পৰঠা বনাওঁ সেনেকুৱা টাইপত কৰি কিনে সৰু সৰু কৰিব বেছি মোটা হ'লে কিন্তু মানে লুচিৰ আকাৰত যিটো মানে সেইটো মানে ইমান বেছি মোটা হ'লে ইমান সোৱাদ নালাগে টাইট লাগিব সেইকাৰণে যিমান পাৰে ইমানখিনি পাতলকৈ কৰিব আৰু এনেকৈ গোল গোল কৰি কিনে বনাই ল'ম এয়া হৈ গ'ল গাখীৰ উতলি আছে আৰু মই ঘৰতে আগতেই মানে গাখীৰ জাল কৰি কিনে গাখীৰ কনডেন্স মিল্ক এনেকৈ জাল কৰি কিনে ঘন কৰি এক বাটি থৈ দিছিলোঁ তাৰে পৰাই মই আধা ইয়াতে মিলাই দিছোঁ তেতিয়াহ'লে আৰু গাখীৰটো বেছি জাল কৰি থাকিব লগা হোৱা নাই 1 লিটাৰ দি হৈছে আৰু আপোনালোকে যদি সেইটো বনাই নথে তেতিয়াহ'লে ইয়াতে 2 চামুচ কনডেন্স মিল্ক আৰু 2 চামুচ পাউডাৰ গাখীৰ মিলাই দি কিনে ঘন কৰি ল'ব তেতিয়া এটা সোৱাদ বেলেগ হ'ব আৰু এইটো কিন্তু মই একদম চেনি ইউজ কৰা নাই মই চেনি একদমেই নিদিওঁ আৰু যেটো গাখীৰৰ মিঠা হেতু দিয়ে মানে মিঠা হ'ব আৰু তো এনেকৈ বলখিনি দি দিলোঁ তাতে দি কিনে অকণমান জুইটো কমাই দিছোঁ দেখিছে এনে কমাই দি কিনে ঢাকনি লগাই লগাই মাজে মাজে লাৰি থাকিব লাগিব নহ'লে তলত লাগি যাব এয়া ধুনীয়াকৈ আস্তে আস্তে আলফুলীয়াকৈ লাৰিব লাৰি সাইডটো এনেকৈ ৰুকি 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 দি থাকিব আৰু এনেকৈ ঢাকনি লগাই লগাই জুইটো কমাই থৈ দিব এই বাৰে বাৰে দেখিছে মই কৰি আছোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া আমাৰ ৰেডি হৈ গ'ল এতিয়া মই 10 মিনিটৰ কাৰণে ঠাণ্ডা হ'ব দিম ঠাণ্ডা হৈ গ'ল দেখিছে কালাৰ ইমান ধুনীয়া আহিছে ন
বনাই খাব সঁচাকৈ ভাল পাব মানে। আমাৰ ৰেডি হৈ গ'ল, এতিয়া মই ছাৰ্ভ কৰি ল'ম। সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। আজিলৈ আহোঁ, নমস্কাৰ।